লাগি গৈছো গাত ৰাতিও হৈছে টোপনি নাহিলে গৰমডালৰ পৰা কি ধুনীয়াকৈ দরজা সজা মেলি পেলাই টোপনি মাৰি আছে চা মই ইমান ধুনীয়াকে ঘৰটো মচি সাজি থৈছো জোতা জোৰ ইয়াতে দিলি না আৰে চাফা কৰিছো আকৌ ইয়াতে ৰুমৰ ভিতৰত যে এনেকে চাফা কৰিছ বাহিৰত কৰিব নোৱাৰো বাহিৰত যি নোৱাৰে ৰ'দটো মানে তাৰ কাৰণেহে ওলাইছে যেনিবা ৰ পানী অকণ লৈ আহোঁগে যেনিবা একো শান্তি নিদিয়ে মানে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া আহিলে বীৰ আমি কেতিয়াবা আহিলো আমি চিনচিয়ৰ ন কামত গুড এই চিনচিয়াৰিটিটো কিন্তু সদায় মেইনটেইন কৰি ৰাখিবা দেই আচ্ছা এনে তুমি হৰি শংকৰ দাক চিনি পোৱা নেকি একচুৱেলি কথাটো কেনেকুৱা ধৰণৰ হয় বীৰ কোৱাচোন মই মানুহক চিনি নাপাওঁ কিন্তু মোকহে মানুহে চিনি পায় লেবেল দিয়াৰো এটা সীমা থাকে ৰ হৰি শংকৰ দাৰ হিষ্ট্ৰীটোকে শুনাই থোৱা এই হৰি শংকৰ দা মানে আমাৰ সেই কিনো হৰি শংকৰ চেলাই আছা হে কোননো সেইটো আমাৰ চানমাৰি থানা LC তেতিয়াকে পাহৰিছিলো চোৱাচোন দাদা কেনেকুৱা গা মোৰ ভাল নাই এতিয়া ভাল ললোতো বিৰাটেই ভাল কিন্তু হৰি শংকৰ দা মানে এনেকুৱা এজন LC তেওঁ থানাত সকলোতকে আগত আহে আৰু সকলো ষ্টাফ যোৱাৰ পিছতহে তেওঁ থানাৰ পৰা যায় কিমান চিনচিয়ৰিটি মেইনটেইন কৰি থাকে চোৱাচোন একচুৱেলি LC এজনৰ এই চিনচিয়ৰিটিটো লাগে জেগাত দিছো বাপেকে ৰৈ লওঁ অকণ দেৰিকে হ'ল ঐ আহিলা মই আহিলো বাৰু তোমাৰ কিয় ইমান দেৰি হ'ল মই আহি নোপোৱা দেখি তুমি বৰ হৈছা বৰ হোৱাৰ কথা নাই কুমকুম এইটো চিনচিয়াৰিটিৰ কথা মই যদি LC মানুহটো সোনকালে আহিব পাৰো তোমালোক কি কাৰণে নোৱাৰা সকলোতকে আগত কিন্তু কুমকুম LC হৰি শংকৰ দাহে তুমি আহা জানো লোতো এটা মানুহে কিমান চম্ভালি আছো সেইটো দান্দা নাই বেলেগ কথা কবলৈ আহে ভাল কথা কবলৈ বহুত অশান্তি পাইছো মই কোনো নহয় এনে জ্বলা আছো তাক সি এনেহে কৈছে অলপ আগতেহে আহিছে তুমিয়ে চোৱাচোন থানা LC হৈ পেলাই ইমান দেৰিকে আহিব লাগে নেকি কামৰ লোডটো বেছি হৈছে যে সেইকাৰণে আকৌ তেওঁহে জানে কামৰ লোডটো কিমান বেছি হৈছে বা মুকিলজনী এজনী এইটো চেহেৰা কৰি আনিছ তই কাম কৰ কি কথা কবলৈ আহিছ সৰুৰ পৰা ইমান ডাঙৰ হলি ইফালৰ ফুটা এডাল সিফাল কৰি নেপালি এতিয়া কবলৈ আহিছ ঘৰত হবলা কাম কম ভিডিঅ' কৰি আনিব লাগিছিল বুজিছা মোৰ কাম নাই যে এই চিৰিয়েল চিনেমা মিউজিক ভিডিঅ' সোপা নেচাই মই এতিয়া তোৰ সেই ভিডিঅ' সোপা চাই থাকিম কিয় ইমান চিঞৰি বাকৰি কাপোৰযোৰ সলাই হওক মই মুকুতাক থানালৈ লৈ থানালৈ যাম আমাৰ সকলোৱে পইচা অহা এটা ৱে ওলাইছে হাতত মাত্ৰ 2-3 দিন সময় আছে গতিকে দেৰি নকৰিব সোনকালে ওলাক ৰচোন কি হৈ আহিছে মানে সেইবিলাক এতিয়া বুজাই থকা সময় নাই গ্ৰুপত ঢেৰ মানুহ আছে নহয় আপোনাক পইচা লাগে নে নহয় মোকতো লাগে তেতিয়াহ'লে কিয় ৰৈ আছে কাপোৰ পিছত পিন্ধিব চোলাটো পিন্ধাই নাই তাত সঁচা কেইটামান মোৰ মুখো লগা হৈছে মই যাওঁ আৰে পাপা আগৰ কথাটো বেলেগ এতিয়া মই এখন থানাৰ LC যিকোনো সময় মোলৈ ফোন নকৰিবি দেই আহিলা আহিলো এনে এইটো ডিউটি অহাৰ টাইম নে বাৰু ক'ৰবাত ওলাই গৈছিলো এজনৰ লগত ক'ত ওলাই গৈছিলা তুমি মই LC হৈ থকা অৱস্থাত মোক নোপোৱাকে তুমি ক'ত ওলাই গৈছিলা আৰু কাৰ লগত গৈছিলা কোন খাতে মৰকেলেছ তোমাক লৈ যোৱাটো মাতি আনা তাক
তাক ইমিডিয়েট মই মাতিছো বুলি কোৱা মাতা আহিছো চাই আহিলে মাতিব দিছিলে যে মানে ছাৰ ৰিচাক ডিউটি টাইমত লৈ যোৱা ল'ৰাজনক মাতিব দিছিলে যে হয় এই ছাৰৰ লগতে ডিউটি টাইমত ক'ৰবাত ওলাই গৈছিলো এলচি মহাশয় হা কোৱা এতিয়া কিয় মাতিছিলে ছাৰ মানে মই সপোনতো ভবা নাই আপুনি বুলি ছাৰ একে বেয়া নাপাব দেই ছাৰ মোক ক্ষমা কৰি মই একে ভৰিতে কেনে ভৰিত থোৱা কথাটো যাতে ভিতৰত গম নাপায় বাৰু চিন্তা কৰি চাম এই নাই মোৰ উস্তাদ আজি বেছি হৈ গৈছে মই ফচিমগে কোনোবা দিনা এইবিলাক খুলি থোৱাই ভাল ৰিচা তেৰে পিছ পৰি গ'ল অকণ স্পীডত খোজ কাঢ়ক না খোজটো অকণ স্পীডত দিয়কচোন কিবা এটা পিন্ধি আহিব লাগিছিলে এইটো এৰকচোন এৰক কি হ'বনো কাপোৰ কানি লাগি নাথাকিব টকাটো মেইন সেইটোতো মোৰ তোৰ লগত আছোৱেই আছেনে আজি নাইট কৰিব লাগিব বুজিছা ভাইয়ে ফোন কৰি কৈছে নহব এই এসপ্তাহ যে তুমি ৰাতি ৰাতি নাইট ডিউটি কৰি আছা কিয় ৰাতি ৰাতি নাইট ডিউটি গোটেইখিনি ডিটেইলছত কম নিজৰ বুলি মই জাষ্ট টিমটো বনাই দিওঁ মই আহিছো দেই কম ছাৰ ই কি টিম বনাইছে ন আপুনি চুপ ফেকলিটোৰ নিচিনা তাকেতো অকণ ভালকে ক'ব লাগে আমি কি কি কৰিব লাগিব কৰিবলৈ পিছত কাম ঢেৰ আছে সদ্যহতে ধৈৰ্যটো ধৰিব লাগিব নিজৰ বুলি সেইবিলাক বাৰু ঠিকে আছে কিন্তু আপুনি মুকুট এটা তেনেকে কিয় লৈ আহিলে দেৰি কৈছে না আমি কোম্পানী খোলোতে ইমান টাইম নলওঁতো ছাৰে এইটো অৱস্থা দেখিলে সুধাই এৰিব ছাৰ তোৰ কাৰণে যদি মই গালি শুনিব লাগে চাবি আকৌ পইচা নালাগে আপোনাক লাগে তেতিয়াহ'লে অকণমান মনে মনে থাকক বদ্ৰীটো ক'লো অথনিয়ে ৰিচিপশ্যনিষ্ট গৰাকীক আনিবলৈ এতিয়ালৈকে দেখা দেখি নাই নিজৰ বুলি ছাৰ ৰিচিপশ্যনিষ্ট গৰাকী আহিলে আহি গ'ল মুকুট দাদা আহি গ'ল কি আপুনি কি কোম্পানী খুলিব নেকি চাই থাকা নিজৰ বুলি ৰাকেশে তোমাৰ ৰিচিপশ্যনিষ্ট কৰিবলৈ মাতি আনিছে হয় এনেকুৱা তাত কি অফিচ আছেনো জানো কিবা এটা অফিচ খুলিব বোলে এনেকুৱা কথা হৈছে কিন্তু মই এলচিটোৱে গম নাপাওঁ কি অফিচ খুলিব ৰশ্মি আহিলা হয়, আহিলো। আহা ৰাকেশ কোৱাচোন তুমি কি অফিচ খুলিছা হে তুমি এলচিৰ কাৰণে মই সেইবোৰ ক'ব লাগিব এইজনৰ কথা গুৰুত্ব নিদিবা এজন ভাৰপ্ৰাপ্ত এলচি আহা খুব ভাল লাগিছে ন কি এই বোৱাৰী মানুহজনীৰ লগত কথা পাতি এজনী বোৱাৰী নহয় এজনী ছোৱালী তুমি সেন্দুৰকে চালাগে এনেচোন ছোৱালী নোচোৱাই তুমি ব্ৰহ্মচাৰীটো গোটেইটো মই এলচি হা কথা পাতিবই লাগিব মই এলচি কামটোতো ছোৱালী মানুহৰ সেন্দুৰলৈকে চোৱা ন আৰে এয়া ৰশ্মি ধুনীয়া ছোৱালী ৰশ্মি ধুনীয়া ছোৱালী এইটো কি উপাধি ৰশ্মি ধুনীয়া ছোৱালী এইটো উপাধি নহয় ৰশ্মি যে এগৰাকী ধুনীয়া ছোৱালী মই সেইটো কৈছো ৰাম সেইটো আমি দেখি আছো সেইটো ক'ব লাগে নেকি দাদা অফিচটো কি আৰু মোৰ কি কাম আছে 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 মই সকলো ডিটেইলছত কম আমাৰ এই মণিবোৰ নিজৰ বুলি আহি পোৱা নাই আচ্ছা মোৰ কিন্তু নাইট ডিউটি আছে দেই তুমি কিন্তু 3 দিনমান লিভ ল'ব লাগিব দেই ভালহে সিফালে দৰমহা পাবা ইফালৰ পৰা এক্সট্ৰা ইনকাম এটা হ'ব আমাৰ বছে বুজাই দিবতো আমাক পইচাহে লাগে এজনে ক'ৰ পৰা মাতটো দিলে হয় আপুনি চুপ ভেকুলিটোৰ নিচিনাকে ইয়াত সোমাই কি কৰি আছে কেজি পিন্ধি আছো দেখা নাই তাতে কি হ'ল ছোৱালীজনীৰ আগত ক্লাছ নালাগে গেঞ্জি পিন্ধিলে ছোৱালীজনী আগত লাজ কৰিব লগা কথা নীলজ তোৰ লাজ নাথাকিব পাৰে আমাৰ লাজ আছে নহয় তইহে মোৰ আজি সন্মান বচালি আপোনাক পইচা লাগে নে নালাগে লাগে তেতিয়াহ'লে এইবোৰ কাম কৰিব লাগিব নহয় চোৱা ভণ্টি ৰাকেশৰ পাল্লাত তুমি নপৰিবা ইমানটো অকমান চেৰা বিদা এইবাৰ চিৰিয়াছলি কিবা এটা কৰিব ৰাকেশে ৰাকেশাই কিবা চিৰিয়াছলি কৰিব পাৰে নে কি যে কথা কয় নহয় বৌ নহয় বাইদেউ আগতে কি কয় শুনি লওঁচোন একদম ৰাইট আপুনি ঠিক কথা কৈছে এক্সকিউজ মি আমি মানে কিবা মিটিং এখন কৰিম তোমালোক পুলিচখিনি অকল নিজৰ বুলি ওলাই দিয়াচোন দিয়ক ছাৰে ক'লে নহয় ওলাই দিয়ক ওলাই দে
ৰাকেশ এখন আমাৰ থানাৰ পৰা আমি পুলিচখিনি উলিয়াই দিব লাগিব নেকি আৰু পুলিচখিনি ওলাই মানে আপোনালোক জেনেৰেল পাব্লিকক মিটিং কৰিবলৈ দিব লাগে অহো তেতিয়াহ'লে আমি কোন মিটিং কৰিম বেলেগ এঠাইত কম কৰিব ৰশ্মি কি হ'ল এফালে গ'লে দেখোন ছাৰৰহে পাম বাহিৰতে মিটিংখন কমকে দিলে বাইদেউ বলক পাগলামি আৰম্ভ হলে তাকে আপোনাক পইচা লাগে নে নালাগে আলোচনাটো আমাৰ মাজত হ'ব তোমালোক ইয়াত থাকি কি কৰিবা যাব ছাৰহঁতে বুজি পাইতো ঐ তই অলপ বেছি বেছি কথা কৈ আছ দেই পুতু তেখেত হ'ল আলহীৰ ছোৱালী তেখেতক সন্মান কৰিব লাগে ইফালে মণিবও আছে সন্মানটোতো ৰাখা আৰু মানে কথাটো হ'ল এই আইডিয়াটো মই আজি ৩-৪ মাহ মানৰ আগতে আহিব লাগিছিল কিন্তু নাহিল কিয় নাহিল আৰে নাহিল আৰু পিছৰখিনি ক'বলৈ দেচোন তাই হাসনা তোমাৰ মেডিকেলৰ যিবোৰ সা সৰঞ্জাম আছে গোটেইখিনি লৈ তুমি অফিচত বহিবা কিয় হস্পিটেল খুলিবা ৰবা মই কৈ আছো আচ্ছা ৰশ্মি তোমাৰ এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ আৰু কিমান আছে আছে বহুত আছে আপুনি টেনচনে নল'ব তুমি এই কাপোৰবোৰ বিধে বিধে পিন্ধি মোৰ অফিচৰ সন্মুখত চকী পাই ধুনীয়াকে বহি মানুহে এট্ৰাকশ্যন কৰিব লাগিব তুমি ধুনীয়া যে মানুহে এট্ৰাক্ট কৰাব লাগিব অফিচটো কি ইয়াত বৰ গৰম ভিতৰলৈকে যাবলৈ আহা ছাৰ এই ৰাকেশে কিন্তু ইমান গণ্ডগোল নহয় হ'ব হয় নেকি হয় ছাৰ এই গোটেই সোপাকে গোটাই লৈছে সেইটো এনে জইন কৰিয়ে থাকে ছাৰ গোটেই সোপাকে যেনেকে লগাইছে সকলোকে লৈ পেলাই যদি কিবা জইন কৰে নহয় আমাৰ বদনাম কিন্তু আমাৰ থানাখনো হ'ব হ'ব এতিয়া জেনেৰেল ৰুমত গোটেই সোপাকে লৈ পেলাই আলোচনা কৰি আছে কি আলোচনা একেবাৰে গোটেইখিনি পাৰ্টি বনাই লৈছে যে LC সন্মুখত এইবিলাক ৰচুন মুচলত দিয়ে তই ইলেকশ্যনৰ অফিচ খুলিবি আপোনাক পইচা লাগে নে নালাগে ৰবা তেতিয়াহ'লে যি কৈছো টিপ পাই শুনি থাকক নিজৰ বুলি দাদা কওকচোন ভালকে কথাখিনি কিহৰ আলোচনা নহয় এইবিলাক কিবা হ'ল ৰশ্মিৰ কি কৰিব এইটো মই ক'লোৱেই এতিয়া মণিবৰে অফিচলৈ অহা যিমানবোৰ মানুহ আছে সকলোৰে লগত হাত যোগে কথা বতৰা পাতিব মোকো তাতে তামোল আৰু চাহ পানী যোগাৰ ধৰিব নিজৰ বুলি আৰু বৰ্ডে খবৰ কৰি থাকিব কোন পাৰ্টি কোন কেণ্ডিডেট আমাৰ অফিচৰ সন্মুখে পাৰ হৈ যাব আচ্ছা কোনটো পাৰ্টি কোন বুলি নাই আমি যি টি পাৰ্টি কৰি দিম চব পাৰ্টি মানে শুনা আমাৰ অফিচত চব পাৰ্টিয়ে বেনাৰ পোষ্টাৰ মজুত থাকিব মই কালেকশ্যন কৰি দিম বছ টেনশ্যন ল'ব নালাগে আৰু সেইখিনিতো থৈ দিম যেতিয়া যি পাৰ্টিৰ কেণ্ডিডেট আমাৰ অফিচৰ সন্মুখে যাব আমাৰ বৰ্ডে খবৰটো দিয়াৰ লগে লগে সেই পাৰ্টিৰে বেনাৰ পোষ্টাৰবোৰ নিজৰ বুলি লগাই দিম আৰু আমাৰ ৰশ্মিয়ে গামোচাখন লৈ বাহিৰত সম্ভাষণটো জনাই দিব নিজৰ বুলি হা ৰশ্মি এতিয়া নালাগে অফিচৰ সন্মুখত সম্ভাষণ জনাবা আমি যে সদায় সদায় এইবোৰ কৰিম আমাৰ কি লাভ হ'ব আমি চব পাৰ্টিৰ কেণ্ডিডেটৰ পৰা প্ৰচাৰ নামত পইচা লম চব কেণ্ডিডেটৰ পৰা যদি ডেইলি আমি 10,000 টকাকে প্ৰচাৰ নামত লওঁ তেতিয়া কিমান পইচা হ'ব সেইখিনি পইচা আমি ভগাই লম নিজৰ বুলি কেনে আজিৰ পৰা কিন্তু আমি কামত মন দিব লাগিব দেই অফিচটো আকৌ বিনা পইচা ভাড়া ঠিক কৰি এই বঢ়িয়া আমিবোৰো যাওঁ মানুহ অলপ সৰহকৈ দেখিলে পইচা বেছিকৈ দিব আমাৰো অলপ লাভ হ'ব দেচোন মইতো ভালেই পাওঁ ছাৰ ওলক ছাৰ তোমালোকে ওলোৱা দেই ছাৰ পাৰিলে ইউনিফৰ্মযোৰ খুলি ল'ব নহ'লে বেয়া দেখিব নহয় পাইছে এতিয়া ৰশ্মি আইডিয়াটো কেঞ্চেল হা বদ্ৰী আহা ইয়াতে আমাৰ একো কাম নাই ৰশ্মি যোগাযোগত থাকিবা কি কাপত লাগি থাকা
আপোনালোকো মানে Sorry, sir. এই পাগলটোৰ পাল্লাত নপৰিবা, বৰবাদ হৈ যাবা। হয় ছাৰ, আজি ফটোশ্বুট এটা আছিল, সেইটো হাতৰ পৰা গ'ল এই পাগলটোৰ কাৰণে। আই অ' দেহি